এই ভিডিঅ'টোত ইকুইটাছ স্মল ফাইনেন্স বেংক লিমিটেডৰ এনালাইচিছ কৰিম। এইটো এটা ভাল ফাণ্ডামেণ্টেল থকা বেংক হয়। বৰ্তমান ষ্টকটো প্ৰাইচ চলি আছে 43.65 ৰুপিজ। এক বছৰ যদি চাৰ্ট চায় তেতিয়া এক বছৰত দেখিব বেংকটোৱে এক বছৰৰ পৰা ভাৰী কাৰেকশ্যন হৈছে। 68 ৰুপিজৰ পৰা আহি বৰ্তমান বেংকটো 43 ৰুপিজ পাইছেহি। আপোনালোকে মন কৰিব যে ভাৰী কাৰেকশ্যন হৈছে বেংকটোত, আৰু আজি অলপ দিনত আৰু বেছি কাৰেকশ্যন হৈ বৰ্তমান 43 ৰুপিজত ট্ৰেড কৰি আছে বেংকটোৱে। যে লেটেষ্ট চাৰ্টখন চাই যদি ওৱান উইকৰ চাৰ্ট চায় তেতিয়া দেখিব ওৱান উইকৰ চাৰ্টখনৰ পৰা ষ্টকটো একেবাৰে বটমতে আছে। এতিয়া জাষ্ট ষ্টকটোৱে ট্ৰেণ্ডটো বদলি কৰিছেহে। এতিয়া ডাউন ট্ৰেণ্ডৰ পৰা ষ্টকটো এবাৰ আপ ট্ৰেণ্ডলৈ আহিছে। গতিকে এতিয়া এটা ভাল সময় হয় এই ষ্টকটোত ইনভেষ্ট কৰা। ফাণ্ডামেণ্টেল যদি চাই দেখিব যে এইটো প্ৰাইভেট ছেক্টৰৰ বেংক হয়। ইয়াৰ মাৰ্কেট কেপিটেলাইজেশ্যন হ'ল 5,468 crore। EPS হ'ল 2.24, PE হ'ল 19.48, ইণ্ডাষ্ট্ৰি PE 21.23। তেতিয়া ইণ্ডাষ্ট্ৰি PEতকৈ এই বেংকটোৰ PEটো কমি আছে, অৰ্থাৎ বেংকটো এতিয়া সস্তা হৈ আছে। বুক ভেলু হ'ল 33.90 আৰু প্ৰাইচ টু বুক হ'ল 1.29। প্ৰাইচ টু বুকো কমি আছে, প্ৰাইচ টু বুকো বেলেগ কোম্পানীৰ তুলনাত বহুত সস্তা হৈ আছে। ফেচ ভেলু হ'ল ₹10। যদি কোৱাৰ্টাৰলি ৰিজাল্ট চায় তেতিয়া দেখিব বেংকটোৱে এই মাৰ্চ কোৱাৰ্টাৰত যিটো ৰিজাল্ট ওলালে, মাৰ্চ কোৱাৰ্টাৰত ৰিজাল্টত দেখিব ইনকাম ফ্ৰম ইনভেষ্টিঙত 65 crore। কোৱাৰ্টাৰ অন কোৱাৰ্টাৰ ইনকাম ফ্ৰম ইনভেষ্টিং বাঢ়ি গৈছে। যোৱা বছৰ মাৰ্চ কোৱাৰ্টাৰত হৈছিলে ইনকাম ফ্ৰম ইনভেষ্টিং 58.59 crore, আৰু এই বছৰ মাৰ্চত ইনকাম ফ্ৰম ইনভেষ্টমেণ্ট হৈছে 65.68 crore। ইনকাম ফ্ৰম ইনভেষ্টমেণ্ট বাঢ়িছে। একেদৰে ইণ্টাৰেষ্টৰ ইনকামো বাঢ়িছে 895 crore। এক্সপেণ্ডিচাৰ হ'ল 416 crore, কোম্পানী খৰচ হৈছে। অপাৰেটিং ইনকামো বাঢ়িছে 135.76। যোৱা বছৰ মাৰ্চ কোৱাৰ্টাৰত অপাৰেটিং ইনকাম হৈছিলে 71.45 crore। লাহে লাহে প্ৰত্যেক কোৱাৰ্টাৰত বাঢ়ি এতিয়া 136.76 হৈছে। প্ৰফিট বিফৰ টেক্স হৈছে 160 crore। প্ৰফিট বিফৰ টেক্সো কোৱাৰ্টাৰ অন কোৱাৰ্টাৰ জাম্প হৈছে, আৰু প্ৰফিট আফটাৰ টেক্সো জাম্প হৈছে 119.51 crore। দেখা যায় যে চব ছাইডৰ পৰা, চব পেৰামিটাৰৰ পৰা এই বেংকটো এটা ভাল বেংক হয়, আৰু বেংকটো বৰ্তমান সস্তাত পোৱা গৈছে। গতিকে এতিয়া এটা ভাল সময় হয় বেংকটোত ইনভেষ্ট কৰাৰ বাবে। তো আজিলৈ ইমানেই। পুনৰ এটা নতুন ভিডিঅ' লৈ আকৌ লগ পাম। থেংকছ।